কথাষাৰ ভাবিছেনে? মাছ কেৱল খাবৰ বাবে ব্যৱহাৰ কৰা নহয়, ইয়াক একুৰিয়ামত সজোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়। একুৰিয়ামত পোহা মাছসমূহক আলংকাৰিক মাছ হিচাপে জনা যায়। এই আলংকাৰিক মাছসমূহে একুৰিয়ামৰ মাজতে উমলি জামলি মানুহৰ মনত আনন্দৰ খোৰাক যোগায়। এতিয়া প্ৰশ্ন হয়, অসমত থলুৱাভাৱে খাল বিলত পোৱা আমাৰ মাছবিলাক আলংকাৰিক মাছ হ'ব পাৰেনে? আপাতদৃষ্টিত খাল বিলত পোৱা মাছবিলাকক অদৰকাৰী মাছ বুলি আমি বহুতে উপলুঙা কৰোঁ, কিন্তু প্ৰকৃততে সেই মাছসমূহৰ চাহিদা বহুত বেছি। উল্লেখযোগ্য যে অসমৰ খাল বিলত পোৱা কিছু সংখ্যক আলংকাৰিক মাছ চেন্নাই, কলিকতা আদিলৈ ৰপ্তানি কৰা হয়। ইয়াৰ ভিতৰত হালদৰিকা, লাওপেটি, তুৰা, ঘৰবেকী, লাল খলিহনা, কান্ধুলি, বৰদৈয়া, পুঠি, শিঙৰা, বটিয়া, পাতিমুতুৰা, ককিলা, শিলকামুৰা আৰু গৰকাচেং ইত্যাদি। এইসমূহৰ ভিতৰত আন্তৰ্জাতিক বজাৰত গৰকাচেঙৰ মূল্য যথেষ্ট বেছি। এই সম্পৰ্কে মীন বিভাগৰ তথ্য বিষয়া ৰাতুল শৰ্মাই এনিফকাছ.কমৰ আগত এনেদৰে মন্তব্য কৰে। সাধাৰণতে আলংকাৰিক মাছ বুলি ক'লে মানুহে একুৰিয়ামত সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিখিনি মাছ ৰাখে সেইখিনি মাছৰ কথাই বুজায়। আৰু বাহিৰৰ মাছবিলাক এক্সোটিক স্পেচিছবিলাক আমাৰ মানুহে ভাল দেখি ঘৰত ৰাখে। কিন্তু একেধৰণে আমাৰ নিজা থলুৱা মাছৰ কিছুমান বহুত ধুনীয়া ধুনীয়া মাছ আছে, বহুত মূল্যৱান মাছো আছে। এনেকৈ খলিহনা মাছটোৱে আমাৰ বহুত সৌন্দৰ্যৰ মাছ, 2-3 বিধ খলিহনা মাছ আছে। দৰিকণা মাছৰো প্ৰজাতি কেইবাটাও আছে, ধুনীয়া দেখিবলৈ। তেনেকৈ গৰকাচেং এটা আমাৰ খুব মূল্যৱান আলংকাৰিক মাছ, বহু দামত বাহিৰত বিক্ৰী হয় সেইটো। তেনেকৈ আলংকাৰিক মাছ যিখিনি সৌন্দৰ্যৰ কাৰণে ৰখা হয়, আৰু কিছুমান মাংগলিক দিশতো আলংকাৰিক মাছৰ চিন্তা কৰি বাস্তুশাস্ত্ৰ বা আমাৰ জ্যোতিষশাস্ত্ৰৰ বিশ্বাস কৰা মানুহখিনিয়েও আলংকাৰিক মাছ পবিত্ৰ ভাৱ এটা কৰি মানুহৰ ঘৰত ৰাখে। আনহাতে সম্প্ৰতি দুষ্প্ৰাপ্য প্ৰজাতিৰ কিছুমান মাছৰ প্ৰজননৰ ব্যৱস্থা কৰিছে মিৰ্জাৰ বৰিহাটস্থিত ক্ষেত্ৰীয় মীন গৱেষণা প্ৰতিষ্ঠানে। এই প্ৰতিষ্ঠানত কৰ্মৰত মীন উন্নয়ন বিষয়া ৰমেন দাসে এনিফকাছ.কমৰ আগত এনেদৰে মন্তব্য কৰে। এক্সপৰ্টৰ ডিমাণ্ড থ্ৰু আউট আছে, আজি বুলি নহয়, আজি 20 বছৰ আগৰ পৰাই আছে। কিন্তু আমাৰ কি হৈছে, কিছুমান অসুবিধাৰ কাৰণে যিখিনি আমাৰ ফেচিলিটি লাগে বা যিখিনি আমাৰ এৱাৰনেছ লাগে, আমাৰ মানুহখিনি এতিয়াও এৱাৰনেছ হোৱা নাই। কি হয়, আমাৰ মানে এতিয়া খলিহনা মাছ প্ৰত্যেকৰ ঘৰে ঘৰে আছে আমেৰিকাত বা ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত, কিন্তু আমাৰ মাছে সেইটো আমাৰ মানুহখিনি মাৰি পেলায়, ভেলুটো বুজি নাপায়। গতিকে আমি প্ৰথমতে তাহাঁতক এৱাৰ কৰিব লাগিব আমাৰ মানুহখিনিক, যাতে এইখিনি অৰ্নামেণ্টেল ভেলু আছে মাৰ্কেটত। উল্লেখযোগ্য যে অসমৰ বিভিন্ন আলংকাৰিক মাছ চীনৰ বিভিন্ন প্ৰতিষ্ঠানে ক্ৰয় কৰে। চীনাসকলে বাস্তুশাস্ত্ৰ অনুসৰি আলংকাৰিক মাছেৰে ঘৰখনত শোভাবৰ্ধন কৰায়। অসমৰ আলংকাৰিক মাছক সংৰক্ষণ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিলে নিশ্চয়কৈ অসমত আলংকাৰিক মাছৰ এক বিপ্লৱৰ সূচনা হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট এনিফকাছ.com।